নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি কি হয় সকলোৱে জানে, তথাপিও মই এবাৰ কৈ দিছোঁ। আজি মহাশিৱৰাত্ৰি হয়। আজিৰ তাৰিখতেই আপোনাৰ পাৰ্বতী মা আৰু মহাদেৱ শিৱৰ মিলন হৈছিলে। গতিকে এই মিলনকেই মহাশিৱৰাত্ৰি আখ্যা দিয়া হয়। আৰু আজিৰ তাৰিখত মানে শিৱৰাত্ৰিৰ দিনটোত সকলোৱে আপোনাৰ মন্দিৰত ধূপ বন্তি জ্বলাবলৈ যায়। গতিকে সকলোৰ মানে নিজৰ মনোকামনা পূৰ্ণৰ কাৰণে গতিকে আমিও মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আৰু আপুনি চাই থাকক, আমাৰ মন্দিৰৰ চাৰিওপাশৰ পৰিৱেশ আপোনালোকক দেখাম। আৰু আপোনাৰ মন্দিৰৰ ভক্তসকলৰ কেনেদৰে সমাগম ঘটিছে সেয়া সকলো চাই থাকক আমাৰ লগত।